হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অসমীয়া UDSC চেনেললৈ। বহুত দিন ভিডিঅ' বনা নাই, আজি ভিডিঅ' বনালোঁ আৰু দাঁত চাত লগাই। যিকোনো হওক ভিডিঅ'টো চাব, কেনেকুৱা পাই ক'ব আৰু। ধন্যবাদ। বুজিছে, কালি তামাম খালো বে, একেবাৰে পুৰা কোৱাৰ্টাৰ হাফ, পুৰা একেবাৰে বেল। আপুনি নাহিলে খাবলৈ কিমান খাব, পুৰা পুৰা একেবাৰে হিলাই দিছো। ৰচোন কালি কি পাৰ্টিলৈ নগলি? আৰু তামাম দিছিলে খাবলৈ, ভাত মাংস পুৰা, গাহৰি পুৰা 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 দিছে। খাবলে কি খাবি? আৰে নগলি কেলে? কিমান দিছিলে, একেবাৰে মাছ খাবি মাংস খাবি, একেবাৰে মই খাবই নোৱাৰিলো, পেটটো ইমানটো মান কৰিলো আৰু খাবই নোৱাৰিলো। জেপ চেপ ভৰাই আনিছিলো মাংস চাংস, ঘৰত খালো আৰু এতিয়া খাই আহিছো, মুখৰ পৰা ওলাইছো। ফিতাই এনেই মিছা কথাবোৰ কৈ আছ ন ইয়াত। আমি আছো আজাক তাক। তই পেটি পেটি মোক দিগদাৰ দি থাক যে। আচল কথাটো কি হ'ল কৈ দে, সেইদিনা ময়োতো আছিলো। ত' খাইছ ন তহঁতি? মোৰ বহুংক তেন্তে ন ইয়াতে দিবি মোক, অকমান খাম, বেছি নাখাওঁ। অকল নিমখ। কিবা এটা লৈ আহিছো। ক'ত গ'লগে এইকেইটা? আনিছিলো কিবা এটা খাবলৈ। বাদ দে, যাংগে। এটা খৰি বিচাৰিছে ন? কালি দুচকীয়াখন ললো নহয়। ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰি, একেবাৰে নতুনে হৈ আছে একেবাৰে। হৰ্ণ চৰ্ণ পুৰা, মজা বুলি নিজে চলাম আৰু। তই আকৌ আহিলি, কাম বন নাই নেকি তোৰ? সীতা এনেই নকৰিছো। এই আইতাজনীচোন কোৱা বুঢ়ীয়ে হ'ল, তই আকৌ ইজনীকো তই এনেই মিছা কথাবোৰ ক'বলৈ আহিছ। নকয় নহয়। অকলে কামুৰি থাকিবলৈ হত। ত' গাইজ, ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব।